মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যে ক'লে ফটকা ফুটাবলৈ, এইষাৰ আকৌ কি কথা ক'লে আপুনি? এজন ইমান জনা শুনা ডাঙৰ মানুহৰ মুখত এনেকুৱাবিলাক কথা শুনি ভাল নালাগে। জুবিন দা আমাৰ অসমৰ প্ৰত্যেক ঘৰৰে এজন সদস্য আছিলে আৰু সেই মানুহজন আজি আমাৰ মাজত নাই। আপুনি আকৌ ফটকা ফুটাই আনন্দ কৰিবলৈ কৈছে, কি কথা মানে এষাৰ? আপোনাৰ ঘৰৰ মানুহ এজন যদি নাইকিয়া হৈ যায়, আপুনি ফটকা ফুটাব? ঠিক তেনেকুৱাই কথা। এনেকুৱাবিলাক কথা নক'ব, ভাল নালাগে। আৰু শুনক ডাঙৰীয়া, এইবাৰ কোনেও ফটকা নুফুটায়, এইটো মোৰ বিশ্বাস আছে অসমৰ ৰাইজলে। আৰু দোকানো কোনো নিদিয়ে, সেইটোও মোৰ বিশ্বাস আছে। আৰু কোনোবাই দোকানো যদি দিয়ে আমি বন্ধ কৰিম, কোনোবাই ফটকাও যদি ফুটায় আমি তাত গৈ হুলস্থুল কৰিম। চিধা কথা।